ভাজি এতিয়া হালধি কেঁচা হালধি তেল দাঁতৰ গুৰিত সোমাই দিম। মাইনাহঁতে মাতিছে যাব নোৱাৰিম চাগে। এইখিনি দাঁতত সোমাই দিম, কামুৰি ৰাখিম, চেপি ৰাখিম। যোৱাকালি আৰু দোকান কৰিব গৈছিলোঁ, দোকানত যাওঁতে 2টা বজাত গৈছোঁ, চাটাৰখন পেলাই থৈছে। সোমাওঁতে ঠিকেই সোমালোঁ, হালধিখনে সোমালোঁ। ওলাই আহোঁতে ইমান জোৰকৈ খুন্দা খাইছোঁ, একদম এইটো চাই গোটেই বিষাই আছে। মাইনাহঁতৰ ঘৰত যাব নোৱাৰোঁ মই অন্নপ্ৰসন্ন খাবৰ কাৰণে। বেয়া পালেও লাভ নাই আৰু, বেয়া পালেও উপায় নাই। এইখিনি ফুলি আছে জানানে? এইখিনি জেগা ইমান জোৰে চাটাৰত খুন্দা খাইছোঁ। আধালৈ নামাই থৈছে, দৰ্জাখনৰ আধালৈ নামাই থৈছে, তাতে খুন্দা খাইছোঁ। সোমাওঁতে ঠিকেই সোমালোঁ, কিন্তু ওলাই আহোঁতে একদম জীৱ ওলাই গৈছে। তাতে আৰু দাঁতৰ বিষ, এইখিনি ফুলি আছেনে? এতিয়া ফুলি আছে, দেখাইছেনে? এতিয়া তাকে হালধি বটিছোঁ, হালধি বটি দাঁতত সোমাই দিম।